এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৰে খবৰ বহুত ভাল মোৰ অন্যতা ব্লগলৈ আপোনালোকসকলক স্বাগতম জনাইছোঁ যিহেতু বহুত দিন হ'ল আপোনালোকৰ লগত মই ভিডিঅ' শ্বেয়াৰ কৰা নাই আজি ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ আৰু বলক আজি বৰ ধুনীয়া জেগা এটালৈ লৈ যাওঁ আপোনালোকক মই যাব আহিছোঁ যিহেতু সেইকাৰণে আপোনালোককো লৈ আহিছোঁ মোৰ লগতে এতিয়া মই আহিছোঁ প্ৰথমতে আগতে এই লাইটিং চাই লগাইছোঁ ইমান ধুনীয়া লাগিছে আৰু মই আজি আহিছোঁ আমাৰ ওচৰতে থকা মানে নলবাৰীত থকা ৰয়েল গাৰ্ডেনৰ আৰু আহি ইয়াতে ডাইৰেক্ট আৰম্ভণি কৰি দিছোঁ মই জোলনা উঠিবৰ কাৰণে আৰু মই আহিছোঁ আজি আমাৰ ঘৰত যিহেতু গৰমৰ বন্ধ হৈ আছে তাৰ কাৰণে বাহঁত আমাৰ ঘৰতে আছে বা আছে যিহেতু সেইকাৰণে বাহঁতক লৈ পেলাই আমি ওলাই গ'লোঁ অকণমান ডিনাৰ কৰিম বুলি ওলাই আহিলোঁ ওলাই আহি ডাইৰেক্ট ইয়াতে আহি সোমাই দিলোঁ এয়া প্ৰথমতে গণপতি বাপ্পাক দেখাই দিছোঁ আপোনালোকক আৰু এয়া ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ মানে বাহিৰত বহিব পৰা সুবিধা আছে আৰু ইয়াতে বিবাহ ভৱনো আছে মেইনলি বিবাহ ভৱনেই হয় বাৰু তাৰপিছত আৰু এইফালে ধুনীয়াকৈ পেলাই ল'ৰা ছোৱালীয়ে খেলিব পৰা সুবিধাবিলাকো আছে আৰু যিহেতু ফেমিলি আহিব পাৰি ধুনীয়াকৈ আমি গোটেইখিনি আহিলোঁ আহি কি কৰিম ফটো উঠি ল'লোঁ লৈ পেলাই খোৱা বস্তু অৰ্ডাৰ দিছিলোঁ কি আহিছিলে চাওকচোন খাবৰ কাৰণে ফাৰ্ষ্ট ষ্টাৰ্টাৰ আহিছিলে পকোৰা আৰু এইফালে চাটনি আৰু সৰু সুৰা কিবাকিবি আহিছিলে মানে ঠাণ্ডা আছিলে আৰু এইফালে মেইন ডিছ আহি পেলাই আৰু আমাৰ বিৰিয়ানী আছিলে আৰু ভাত আছিলে প্লেন ৰাইচটো আছিলে আৰু দাল আছিলে তাৰপাছত ইফালে মিক্স ভেজ আছিলে আৰু চিকেন বাটাৰ মছলা এটা আছিলে তেনেকৈ আৰু মই সৰু সুৰা খানা এটা খাইছোঁ আৰু কেনেবাকৈ দূৰত বাহিৰত ওলাই আহি অকণমান ইফালে চিমাও আছিলে আৰু মোৰ মানুহজনে মেইনলি ফটো ভিডিঅ' উঠিব লাজ কৰে মানে এওঁকো উঠাই লৈছোঁ আৰু তাৰপাছত নেক্সট দিনাখন ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভণি কৰি দিছোঁ যিহেতু ৰঙা গোলাপজোপা মোৰ খুব ভাল লাগে সেইকাৰণে ৰঙা গোলাপজোপাৰ পৰাই আজি আৰম্ভণিটো কৰি দিছোঁ চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে আৰু এইফালে ভাগিনৰ চাৱনি চাওক না কি চাৱনি দি আছে সি চাৱনিটো দি দিছে চাওকচোন ছেম টু ছেম হৈছে তাৰপাছত এইফালে আৰু সি মোক খুব বডি দেখাই থাকে সেয়ে ভাবিলোঁ ইয়াৰ বডিটো দেখাই দিছোঁ সি আহিছে মোৰ বিচনাখন দাঙিবৰ কাৰণে সি বোলে মোৰ বিচনাখন দাঙি দিব যিহেতু দাঙা বুলি কৈ পেলাই মই ৰখি পেলাই চাই আছোঁ চাওকচোন সি কি কয় বিচনা দাঙি আছে এতিয়া সি দাদা এই দাদা মোৰ চুলি চুচি দি আছা তুমি না ইমান ডাঙৰ বিচনা বনাইছা অলপ সৰু বনাব লাগে সেনেকৈ ক'ব লাগে কেনেকৈ বডি দেখাচোন বডি দেখা মোৰ দিকে চাই দেখা বাবা বেয়া বডি দেই মস্ত বডি দেই উই বা মোৰ দিকে ঘূৰা ঘূৰি এই হাত দুটা এনেকৈ দিয়া মামাই যেনেকৈ দিয়ে সেনেকৈ দিয়াচোন মামাই সেনেকৈ দিয়ে নেকি হা দে মই ভিডিঅ' কৰি আছোঁ তাৰপিছত দোকানত এনেকৈ দে এনেকুৱা কৰি দিয়ে ন মই এতিয়া আমাৰ জানমইনাকেইটাও অকণমান ডাঙৰ হৈছে ইহঁতক বাবাই এটা ঘৰ বনাই দিছে সৰুকৈ কণ্টেইনাৰটোৰ ভিতৰত অকণমান বস্তা দি দিছে কিন্তু সিহঁতে বস্তাটোৰ ভিতৰত থাকিবই নিদিয়ে খুচাৰি বাহিৰলৈ ওলাই পঠিয়াই দিয়ে এয়া দেখিছেনে জান যে সাংঘাতিক দুষ্ট আৰু মইনাটো ক'বই নালাগে নামাতি নিজিনা মনে শুই থাকে বহি থাকিব আৰু ইহঁত দুটা কণী পাৰিব লগা হৈছে চাগে সেইকাৰণে এনেকুৱা আছে তাৰপিছত ইহঁত দুটা মন মাৰি বহি আছে বস্তাবিলাক চব উলিয়াই দি পেলাই এনেকৈ বহি আছে দুয়োটাই আৰু এই পাত নোহোৱা গছটোৰ ওপৰলৈ চাওকচোন গোটেই চৰাই পৰি আছে ইমান ধুনীয়া লাগিছে সিহঁতক দেখি উৰি গ'ল সিহঁতৰ জিৰণি লৈছিলে অকণমান টাইম আৰু আমাৰ বাটতেই আছিল নাৰিকলৰ গছজোপাত সৰু চৰাই আছিলে চাগে তাৰ পৰা দুটা পোৱালি সৰি পৰিছিলে তলত তাকে সিহঁতক আনি পেলাই ঘৰতে কিবা কিবি অকণমান খুৱাই পেলাই ৰাখি দিলোঁ আৰু কিবা চৰাইৰ পোৱালি হয় গম নাপাওঁ বাৰু গোটেই ক'লা আছিলে আৰু এতিয়া যি দুপৰীয়া আছিলে আমাৰ কি চাওকচোন এইফালে ভাত আছিলে এইফালে লাওৰ বৰ আছিলে তাৰপিছত লাও মানে কোমোৰাৰ বৰ আছিলে মাছ আছিলে তাৰপিছত ভেন্দি ভাজি মুড়ি ঘণ্ট
আৰু ভাত ভাজি আছিলে। ভাত ভাজ মই খাই ভাল নাপাওঁ, কিন্তু মানুহজনে খুব ভাল পায়, সেইকাৰণে মায়ে বনাইছিলে ভাত ভাজি। আৰু আবেলি অকণমান ওলাই আহিলোঁ। ক'ত ওলাই গ'লোঁ চাওকচোন আপোনালোকে। আবেলি অকণমান ওলাই আহিম বুলি ওলাই আহিলোঁ। আমাৰ ওচৰতে আছে পাগলাদিয়া ৰিজৰ্টখন, তাকে অলপমান যাওঁ বুলি পেলাই আহিলোঁ। আহি ময়ো ইয়াতে পাগলী হৈ গ'লোঁ, ইফাল সিফাল ঘূৰি আছোঁ আৰু দেখি পেলাই ইমান ভাল লাগিছিলে। কি কৰোঁ কি নকৰোঁ লাগিছিলে। ইয়াতে গোটেই এইবিলাক জলনা জলনা দেখি একদম মোৰ মানে কি আৰু থাকিবই ইচ্ছা গৈছিলে তাতে। কিন্তু ৰাস্তাটো নদীৰ পাৰত যে ভয় লাগে, বৰ একদম জংঘল হৈ আছে এতিয়া। হয়তো সম্ভৱ নৱেম্বৰ ডিচেম্বৰ বা জানুৱাৰী মানতহে কিজানি ভাল হ'ব চাগে। এতিয়াতো ইয়াত অকলে আহিব পৰা নাই কাৰো আৰু, ইমান জংঘল হৈ আছে। মানুহৰ বাৰু এতিয়া অহাৰ হেৰিটো কমেই হৈ আছে। যদি আপোনালোকে আহিব বিচাৰে আহিব পাৰে। আৰু এইফালে ভিডিঅ' বনাইছিলে আজি 1 মেগী টেষ্টি বনাইছিলে, তাকে অকণমান খাই ল'লোঁ। খাই লৈ উঠি পেলাই সন্ধিয়া অকণমান বহি ল'লোঁ আকাশখন চাওঁ বুলি। এয়া আকাশখন চাই আছে ভাবচোন, আজি ইমান ধুনীয়াকৈ দেখিছে নহয়নে? আৰু বাবুৱে এইফালে কি কি কৈ আছে শুনকচোন। Situ gila semua. Wadah kelabra gila. Aku di. Itu mesti kasih. Itu Charman. আৰু যেতিয়া আবেলি ৰ'দৰ ভেণ্টিলেশ্যনৰ ৰ'দৰ পোহৰ অকণমান আহি পেলাই এই গছৰ পোহৰখিনি পৰি থাকে এনেকৈ কি ধুনীয়া লাগে চাওকচোন। আৰু যেতিয়া দুষ্ট কৰিব তেতিয়া মই দম দিওঁ নহয়, দম দিলে সেইখিনি এনেকৈ কৰি থাকিব মন চন মাৰি পেলাই এনেকৈ মুখখন হাঁহি থাকিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব নাপাহৰিব। আকৌ নিউজ ভিডিঅ'ত লগ পাই বাই বাই, লাভ ইউ অল।